অগপৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে নতুন প্ৰজন্মৰ। প্ৰতিদিনাই অগপত যোগ দিছে নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে। যুৱ সমাজকৰ্মী প্ৰশান্ত বুঢ়াগোহাঁই যুৱ পৰিষদৰ সভাপতিৰ দায়িত্ব গ্ৰহণৰ পাছতে পথ পৰিৱৰ্তন ঘটি লখিমপুৰ অগপত দেখা গৈছে নতুনত্বৰ জোৱাৰ। আজি অসম গণ পৰিষদৰ লখিমপুৰ জিলা গণভৱনত যুৱ পৰিষদৰ লখিমপুৰ জিলা সভাপতি প্ৰশান্ত বুঢ়াগোহাঁইৰ উপস্থিতিত বহু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। নতুন পুৰুষ নতুন প্ৰজন্ম তেওঁলোক ওলাই আহিছে। আমাৰ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ দলটোৰ প্ৰতি আকৰ্ষিত হৈ তেখেতসকলে বহুত আশা লৈ পিনে আমাৰ লগত যোগদান কৰিছে। গতিকেলৈ তেওঁলোকক আজি এই যোগদান কাৰ্যসূচীলৈ আমি স্বাগতম জনাইছোঁ। ভাবিছোঁ যে তেওঁলোক অহাৰ পিছত অনাগত দিনত আমাৰ দলটো আৰু শক্তিশালী হৈ পৰিব বুলি আমি আশাবাদী।